Hey friends, welcome to my YouTube channel. আজি মই আপোনালোকৰ লগত শ্বেয়াৰ কৰিম চিকেনৰ ৰেচিপি। প্ৰথমতে মই কেইটুকুৰমান চিকেন ভালদৰে নিমখেদি ধুই লৈছোঁ। তাৰপিছত ইয়াত নহৰু, আদা, তাৰপিছত শুকান জলকীয়া আৰু কেঁচা জলকীয়া মিক্স পেষ্ট বনাই লৈছোঁ। তাৰপিছত দুটা পিঁয়াজ কাটি লৈছোঁ। তাৰপিছত আপোনালোকে এখন কেৰাহী বহাই দিয়ক গেছত। তেলখিনি গৰম নোহোৱালৈকে পিঁয়াজখিনি ঢালি নিদিব। তেলখিনি গৰম হোৱাৰ পিছত মই পিঁয়াজখিনি ঢালি দিলোঁ। পিঁয়াজখিনি ভালদৰে লৰাই থাকক। এইটো পিঁয়াজ ব্ৰাউন কালাৰ হ'ব লাগিব। ভালদৰে লৰাই থাকক। তিনি মিনিটমান পিঁয়াজখিনি লৰাই থকাৰ পিছত নিমখ দি দিব, 2 চামুচ নিমখ। তাৰপিছত আদা নহৰুৰ পেষ্ট দিব। নহৰুৰ পেষ্ট মই ইয়াত সৰু স্পুনত 2 স্পুন দিছোঁ। এইটো কেঁচা জলকীয়া আৰু শুকান জলকীয়া মিক্স 2 স্পুন। গ্ৰাইণ্ডাৰ মেচিনত মই পেষ্ট বনাই লৈছিলোঁ আগতে। কেঁচা জলকীয়া শুকান জলকীয়া দিলে মানে টেষ্টটো বেলেগ হয়। এইটো আদা 1 স্পুন, সৰু স্পুনৰ 1 স্পুন। হালধি 1 স্পুন, 2 স্পুন ল'লোঁ হালধি। আপোনালোকে নিজৰ ইচ্ছা অনুসৰি দিব পাৰে মাংস হিচাপে। এইখিনি ভালদৰে লৰাই থাকক। মছলাখিনিৰ পৰা এক্সট্ৰা যেতিয়া তেল এৰা ষ্টাৰ্ট কৰিব তেতিয়া আপোনালোকে চিকেনখিনি ইয়াত ঢালি দিব। চিকেনখিনি ভালদৰে লৰাই থাকিব লাগিব। এতিয়া চিকেনখিনি লৰাই থাকক। লৰাই যোৱাৰ পিছত যেতিয়া মছলাখিনি ভালদৰে মিক্স কৰি ল'ব, ইয়াত মই কালাৰ হ'বলৈ কাশ্মীৰী শুকান জলকীয়া গুড়ি দি দিছোঁ। ইয়াত মই 1 চামুচ ঘি দিছোঁ চেণ্টৰ কাৰণে, চেণ্টটো ভাল হয়। তাৰপিছত আপোনালোকে যেতিয়া পানী এৰা ষ্টাৰ্ট কৰিব তেতিয়া ঢাকনিৰে ঢাকি দিব। আকৌ ঢাকনিটো খুলি যেতিয়া পানীখিনি শুকাই যাব 15 মিনিটমান ঢাকি দিব। তাৰপিছত যেতিয়া পানীখিনি শুকাই যাব তেতিয়া ঢাকনি উঠাই পানী ঢালি দিব। 1 কাপ বা 2 কাপ পানী ঢালি দিব ইয়াত। তাৰপিছত এইখিনি ভালকৈ উতলিবলৈ ঢাকনি দি ঢাকি দিব, ভালদৰে লৰাব। ঢাকনি দি আপোনালোকে 20 মিনিট টাইম ৰাখিব। 20 মিনিট টাইম ৰখাৰ মই ঢাকনি দি ঢাকি দিছিলোঁ। তাৰপিছত এইটো মানে দেখুওৱা নাই ইয়াত। 20 মিনিট পিছত মই ঢাকনি উঠুৱাই মই হেৰি দি লৰাই দিলোঁ। মাংস প্ৰায় হৈয়ে গৈছে। এতিয়া 2 মিনিটমান লৰাই থাকিব লাগিব। অলপ গ্ৰেভি টাইপ হ'ব, তেতিয়া আপোনালোকে গেছটো অফ কৰি দিব। এইটো চাওক, চিম্পল চিকেন। ধন্যবাদ।